নমস্কাৰ দৰ্শকসকল, ধৰ্ম বিৱৰণ চেনেলত আপোনালোক সকলোকেই শুভেচ্ছা জনালোঁ। আজি মই গৰুড় পুৰাণৰ ভাগ ৩৫ আৰম্ভ কৰিবলৈ লৈছোঁ। গৰুড় পুৰাণৰ যিবোৰ পাপ পুণ্যৰ কথা আছিল সেইবোৰ আগতেই আলোচনা কৰা হ'ল। এতিয়া কিছুমান সৰু সৰু কথা যিবোৰ সমাজত চলি আহিছে আৰু গৰুড় পুৰাণতো উল্লেখ আছে, সেই কথাবোৰৰ ওপৰতেই কেইটামান ভিডিঅ' বনাম। আৰু তাৰে ভিতৰত এটা হ'ল যে মাজ ৰাতি কুকুৰে কিয় ভুকে আৰু বৰ বেয়াকৈ ভুকে। তেতিয়া আমি বৰ ভয় খাই যাওঁ আৰু কওঁ, এই কুকুৰটোৱে ৰাতি এনেকৈনো কিয় ভুকি আছে, কিনো হ'ব? কাৰণ আমি আগৰে পৰাই শুনি আহিছোঁ যে মাজ ৰাতি এনেকৈ কুকুৰে ভুকাটো বা কন্দাটো ভাল কথা নহয়। কিবা অশুভ হ'ব লগা হ'লে কুকুৰে এনেকৈ ভুকে। আইতাহঁতেও আমাক এনেকৈয়ে কৈছিলে, ৰাতি এনেকৈ কুকুৰে ভুকাটো ভাল কথা নহয়। ৰাতি এনেকৈ কুকুৰে ভুকাটো গৰুড় পুৰাণতো উল্লেখ আছে আৰু প্ৰাচীন ধৰ্মগ্ৰন্থতো ইয়াৰে বিষয়ত লিখা আছে। প্ৰাচীন কালৰ পৰাই চলি আহিছে যে কুকুৰে ৰাতি এনেকৈ ভুকাটো ভাল কথা নহয়, অশুভ। ঋষি মুনিও কৈছে যে কুকুৰে এনেকৈ ভুকাটো বৰ বেয়া লক্ষণ। যদি মাজৰাতি কুকুৰে কাৰোবাৰ ঘৰৰ ফালে চাই এনেকৈ ভুকে আৰু বা কান্দে, তেতিয়া বুজিব যে সেই ঘৰখনৰ ওপৰত কিবা নহয় কিবা বিপত্তি আহিব বা সেই ঘৰখনৰ কাৰোবাৰ নহয় কাৰোবাৰ মৃত্যু হ'ব পাৰে। প্ৰাচীন গ্ৰন্থত লিখা আছে, যদি আপুনি ক'ৰবাত যাবলৈ ওলাইছে শুভ কাম কৰিবলৈ আৰু সেই সময়ত কুকুৰে যদি আপোনাৰ ৰাস্তা বন্ধ কৰি আপোনাক যাবলৈ দিয়া নাই, তেতিয়াহ'লে আপুনি বুজিব চেষ্টা কৰিব যে কুকুৰে আপোনাক কিবা সংকেত দিছে। আৰু কুকুৰে এনেকুৱা সংকেত তেতিয়া দিয়ে যেতিয়া আপোনাৰ আগত কিবা বিপদ আহিব পাৰে। আৰু এইবোৰ কথা আমাক ডাঙৰেও কৈছে যে কুকুৰৰ পঞ্চ ইন্দ্ৰিয় শক্তি খুব বেছি। তেওঁলোকে আহিব লগা বিপদ প্ৰথমেই বুজি পায়, যিটো আমি মানুহে কেতিয়াও বুজি নাপাওঁ। আৰু এষাৰ কথা উল্লেখ আছে, আপুনি যেতিয়া কিবা শুভ কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছে আৰু আপুনি সন্মুখত দেখা পাইছে যে বোকাত লুতুৰি ফুতুৰি হৈ এটা কুকুৰ বহি আছে আৰু আপোনাৰ ফালে চাই আছে, তেতিয়া আপুনি সেই শুভ কামটো সেইদিনাৰ কাৰণে এৰি দিয়াই ভাল। কিন্তু এইবোৰ কথা প্ৰাচীন দিনৰ পৰাই চলি আহিছে, কিন্তু আজিৰ যুগত এই কথাবোৰ কোনোৱেই নামানে। মাজৰাতি কুকুৰে এনেকৈ কিয় ভুকে বা কিয় কান্দে, ইয়াৰ আৰু বহুতো কাৰণ দিয়া হৈছে। কিছুমান শক্তি যেনেকৈ প্ৰেতাত্মা হওক, ভূত হওক, যিবোৰ প্ৰেতাত্মা য়োনিত থাকে, তেওঁলোকে ৰাতি ঘূৰি ফুৰে। মানুহে নিজৰ চকুৰে সেইবোৰ দেখা নাপায়, কিন্তু কুকুৰৰ পঞ্চ ইন্দ্ৰিয় ইমান শক্তিশালী যে সেই প্ৰেতাত্মাবোৰক কুকুৰে দেখা পায় আৰু সেই প্ৰেতাত্মাবোৰক দেখিয়েই কুকুৰে এনেকৈ ৰাতি ভুকে। কিন্তু এইবোৰ কথাৰ কোনো প্ৰমাণ নাই, মাত্ৰ প্ৰাচীন গ্ৰন্থত লিখা আছে। আৰু ইয়াৰ ওপৰতেই বিজ্ঞানেও বহুত ধৰণৰ কথা লিখিছে, তেওঁলোকে গৱেষণা কৰিছে, তাৰে পিছত লিখিছে। কিন্তু আমাৰ ওপৰত নিৰ্ভৰ কৰে আমি কোনটো কথা মানো বা কোনটো কথা নামানো। বিজ্ঞানে কুকুৰে ৰাতি ভুকাৰ ওপৰত কি লিখিছে, ব'লক তাৰে ওপৰতো অলপ আলোচনা কৰি লওঁ। বিজ্ঞানে প্ৰাচীন গ্ৰন্থৰ এইবোৰ কথা বিশ্বাস নকৰে। তেওঁলোকে কয় যে কুকুৰে ৰাতি এনেকৈ ভুকা বা কন্দাৰ বহুতো কাৰণ আছে। প্ৰথমতে, যেতিয়া কুকুৰে নিজৰ পুৰণা জেগা এৰি নতুন জেগাত যায়, তেতিয়া তেওঁলোকেও মানুহৰ দৰে দুখী হয় আৰু ৰাতি নিজৰ পুৰণা জেগা মনত কৰি আৰু নিজৰ সংগীসকলক মনত কৰি এনেধৰণে কান্দে বা চিঞৰে। দ্বিতীয়তে আৰু এষাৰ কথা কৈছে যে কুকুৰে যদি কাৰোবাত আঘাত পায় বা কুকুৰটোৰ কিবা অসুখ হয় আৰু তেওঁলোকে কাকো একো ক'বও নোৱাৰে আৰু বিষত এনেকৈ চিঞৰে বা কান্দিব ধৰে। তৃতীয়তে, বেলেগ জেগাৰ পৰা যদি এটা নতুন কুকুৰ আহে, তেতিয়া পুৰণা কুকুৰটোৱে নিজৰ সংগীসকলক জনাবলৈও এনেকৈ চিঞৰে বা কান্দে। যদি কুকুৰৰ নিজৰ সংগীসকলৰ ভিতৰত কোনোবা এজনৰ মৃত্যু হৈ যায় আৰু তাক মনত পেলাই ৰাতি এনেকুৱা ধৰণৰ কুকুৰে কান্দে বা চিঞৰে, মানে সেই কুকুৰটোক মাতিবলৈ বিচাৰে। বিজ্ঞানে আৰু এষাৰ কথা কৈছে যে কুকুৰ বুঢ়া হৈ গ'লে নিজৰ কাৰণে খোৱা বস্তু যোগাৰ কৰিব নোৱাৰে, একো চিকাৰ কৰিবও নোৱাৰে আৰু পেটৰ ভোকতেই ৰাতি এনেকুৱা ধৰণে
ভোকে বা কান্দে। মই মাজৰাতি কুকুৰে এনেকৈ কিয় ভোকে বুলি কিছুমান বয়সস্থ মানুহৰ লগতো কথা পাতিছিলোঁ আৰু কিছুমান কম বয়সৰ ল'ৰা ছোৱালীৰ লগতো কথা পাতিছিলোঁ। বয়সস্থ মানুহখিনিয়ে মোক ক'লে যে মাজৰাতিয়ে কিয় কান্দে, তাৰ ভোক দিনত নালাগে নেকি, তাৰ দিনত বিষ নহয় নেকি, ৰাতিয়ে সকলোখিনি হয় নেকি, এবাৰ ভাবি চাওকচোন, মাজ ৰাতিহে সি চিঞৰে। আৰু কম বয়সৰ ল'ৰা ছোৱালীখিনি ক'লে যে মাজৰাতি আমি এই শব্দবোৰ এইকাৰণেই শুনা পাওঁ, দিনত বহুত ধৰণৰ শব্দ আমাৰ কাণত আহি থাকে, আমি ব্যস্ত হৈ থাকোঁ আৰু সেইকাৰণে কুকুৰে যদি চিঞৰেও কান্দেও আমাৰ সেই শব্দটো কাণত নাযায়, কিন্তু ৰাতি সকলোবোৰ শব্দ বন্ধ হৈ যায় আৰু আমি সকলোৱেই শুই থাকোঁ আৰু সেই সময়ত কুকুৰৰ যিটো চিঞৰ আমি শুনা পাওঁ আৰু আমি সেইটোৱেই ভয় খাই যাওঁ যে এনেকুৱা ধৰণৰ শব্দ কিয় কৰিছে। কুকুৰে মাজৰাতি এনেকৈ কন্দাটো বা ভোকাটোৰ ওপৰত বহুত ধৰণৰ কথা কয়। কুকুৰে মাজৰাতি এনেকৈ ভোকাৰ বহুতো কাৰণ আছে। যোনে যি ধাৰণাটো গ্ৰহণ কৰিব পাৰে, কিন্তু কুকুৰৰ ওপৰত আৰু বহুতো কথা আছে। কুকুৰ এটা বিশ্বাসী আৰু প্ৰভুভক্ত প্ৰাণী। আপুনি এষাৰ কথা জানেনে, ভাৰতবৰ্ষত বেছিভাগ ঠাইত প্ৰথমে কুকুৰক খাব দিয়ে, তাৰে পিছতহে খায়। পুৰণা দিনত আৰু এষাৰ কথা আছিলে যে ৰজা মহাৰজা খোৱাৰ আগতে কুকুৰ বা মেকুৰীক আগে খোৱা বস্তু খুৱাই লৈ চায় যে সেই খোৱা বস্তুত কিবা আছে নেকি। যদি কুকুৰ বা মেকুৰীৰ একো বেয়া অঘটন নঘটে তেতিয়াহে ৰজাই খায়। শাস্ত্ৰৰ হিচাপে আপুনি যদি খোৱাৰ আগতে কুকুৰক খোৱা বোৱা কৰায় তেতিয়াহ'লে আপোনাৰ কাৰণে খুব শুভ হয়। আপোনাৰ ওপৰত যদি কিবা ৰাহু কেতু শনি আদি থাকে তেতিয়া সেই বস্তুবোৰ কাটি যায়। আজিকালি আপুনি লক্ষ্য কৰিলে দেখা পাব যে বেছিভাগ মানুহে কুকুৰক আগতেই খোৱা বোৱা কৰায়, কাৰণ ধৰ্মমতে এইটো খুব ভাল কথা আৰু সেইকাৰণে আজিকালি বেছিভাগ মানুহেই কুকুৰক খোৱা বোৱা কৰায়। যেতিয়া পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদী স্বৰ্গলৈ গৈছিল তেতিয়া তেওঁলোকৰ লগত এটা কুকুৰ গৈছিল আৰু স্বৰ্গলৈ যুধিষ্ঠিৰ আৰু কুকুৰটোহে জীৱিত অৱস্থাত গৈছিল, বাকী সকলোৰে মৃত্যু হৈ গৈছিল। আজিৰ এই ভিডিঅ'টো শুনি আপোনালোকৰ কেনেকুৱা লাগিছে? যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিয়ক। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আহিলে আপোনাৰ ওচৰত নটিফিকেশ্যন আহি যাব। ওম নৰনাৰায়ণায় নমঃ।